কলৈ যাবলৈ লৈছো আটাগলে যাবলৈ লৈছো তাত কি কৰিবাগে তাত পূজা চাম আৰু আৰু কি কৰিবা তোমাৰ দাদা কৈ দিয়া খেলি অঁ ঠিক আছে আজি আমাৰ যাত্ৰাটো আপোনালোকক দেখাই দিম চাই থাকিব ভিডিঅ'টো গুড মৰ্ণিং ফ্ৰেণ্ডছ আশা কৰোঁ সকলো ভালেই আছে আজি ৰাতিপুৱাই ভিডিঅ' কৰিছোঁ আজি আমি যাবলৈ লৈছোঁ গোলাঘাটৰ ঘৰলৈ কলৈ যাবলৈ লৈছোঁ কৈ দিয়া আটাগলে যাবলৈ লৈছো তাত কি কৰিবাগে তাত পূজা চাম আৰু আৰু কি কৰিবা তোমাৰ দাদাৰ লগত কৈ দিয়া খেলিম অঁ ঠিক আছে আজি আমাৰ যাত্ৰাটো আপোনালোকক দেখাই থাকিম চাই থাকিব ভিডিঅ'টো ঢিং বজাৰ পাৰ হৈ এতিয়া আমি আহি আছোঁ এখন সুন্দৰ ধাননি পথাৰ পাইছোঁহি সঁচাকৈ ৰাতিপুৱাই এনেকুৱা সেউজীয়া ধাননি পথাৰবিলাক দেখিলে মানুহৰ মনটো ভৰি পৰে যিহেতু এতিয়া আহিন মাহ শাৰদীয় বতৰ এই সময়ত ৰাতিপুৱা পৰিৱেশটো খুব সুন্দৰ আৰু ঠাণ্ডা হৈ থাকে আহি থাকোঁতে আকৌ বেলেগ এখন গাড়ীত উঠিবলগীয়া হ'ল অলপ দেৰি আমাৰ লগতে আৰু এজন ছাৰে গাড়ী লৈ আহি আছিল তেওঁলোকৰ ছোৱালীজনীক দেখি আমাৰ ছোৱালীও আকৌ সিহঁতৰ লগতহে অহা হ'ল এতিয়া আমি আহি বুঢ়া পাহাৰ সোমাইছোঁহি ইয়াত কৃষ্ণন ছাৰে গাড়ী চলাই আহি আছে এতিয়া আমি কাজিৰঙাত গৈ আছোঁ এয়া চাওক কাজিৰঙাৰ পৰিৱেশ কেনেকুৱা লাগিছে আমি এতিয়া আহি পাইছোঁহি কাজিৰঙা এই গেলেকী বুলি কয় এডোখৰ তাতে মানে এখন ধাবা আছে তাতে কিবা এটা খাই লওঁ তাতে আমাৰ এই কৃষ্ণন ছাৰ সবিতা বাইদেউ শান্তনু ছাৰ দীনেশ ছাৰতো আহিছে তেওঁলোকক লগ পালোঁ একেলগে চাহ একাপ বোলো খাই লওঁগৈ ঠিক আছে ৰাতিপুৱা চাহ খাই অহা চবৰে অলপ ভোক লাগিছে সেইকাৰণে আমি এইখনত শুকান ৰুটি চব্জি এনেকৈয়ে খাই ল'লোঁ আৰু এতিয়া খাই বৈ আজৰি হ'লোঁ এতিয়া ছাৰহঁতো শিৱসাগৰলৈ যাব আৰু আমিও গোলাঘাট ঘৰলৈ গৈ থাকোঁ বাই বাই আমি গৈ থাকোঁ তোমালোক গৈ থাকা দেই বাই বাই যাব দেই আমি গৈ থাকোঁ অঁ এতিয়া আমি নুমলীগড় পাইছোঁহি আপোনালোকে জানেই অসমৰ চতুৰ্থতম তেল শোধনাগাৰ হৈছে নুমলীগড়ৰ NIL অফিচবিলাকলৈ বেলেগ এটা ৰাস্তাইদি সোমাব লাগিব তাৰ বিষয়ে মই আপোনালোকক বেলেগ এদিনা দেখাম এইফালেদি সোমাই গ'লে NIL হস্পিটেল আছে এই হস্পিটেলখন বহুত ভাল হয় ৰোগীক বহুত কম পইচাত চিকিৎসা কৰা হয় এইখন ধনশিৰি নৈ পানীটো অলপ বাঢ়ি আছে মইনা উঠা আমি দুমনৰ ঘৰ পালোহি এয়া আমি গোলাঘাট টাউন পালোহি এয়া আমি গোলাঘাট টাউন পাইছোঁহি দেই এয়া টাউনত নামিছোঁহি এতিয়া গোলাঘাটৰ এতিয়া ষ্টেট বেংকত কিবা কাম এটা আছে কৰি যাওঁ বুলি ভাবিছোঁ বেংকৰ কাম চাম কৰি হৈ গ'ল এতিয়া ঘৰলৈ মিঠাই চিঠাই কিবা এটা লৈ লওঁ আৰু তাতে পূজা বুটৰ জেলপি নল'লেতো ভালেই নালাগিব ঘৰ আমি 3টামান বজাতে পালোহি কিন্তু ভিডিঅ'হে কৰা নহ'লে বহুত ভাগৰ লাগিল আহি পাই আৰু বহুত দিনৰ আহিছোঁ যে ৰুম চুম চাফা কৰিবলগীয়া হ'ল তাৰপৰা ভাত পানী বনাই খাই মেলি এয়া আজৰি হৈ আহিছোঁ আজি বোলো ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই কমেণ্ট কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব তেতিয়াহে মই দিয়া ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকিব আজিলৈ গুড নাইট বাই বাই